মৰমৰ জোনাক, তোমাৰ চিঠিখন পোৱা বহুকেইদিনেই হ'ল। উত্তৰ দিবলৈ সদায় বহু কাগজ কলম লৈ, কিন্তু থাকক দিয়া, কেতিয়াবা কিন্তুবোৰ ৰহস্যত থাকিলে ভাল লাগে। ধৰি লোৱা মোৰ সময়ৰ নাটনি। আজি বাৰিষাৰ প্ৰথম জাক বৰষুণে তোমালৈ বৰকৈ মনত পেলালেও। ফাগুনৰ চেঁচা বতাহত নষ্টালজিক মনটোৱে মোক বাউলি কৰিছে তোমাৰ চিঠিৰ উত্তৰ দিবলৈ। আৰম্ভণিতে তুমি সুধিছা মই কেনে আছো, কিনো উত্তৰ দিম কোৱা। নতুনকৈ ক'বলৈচোন একোৱেই নাই। আগৰ দৰে আকাশখন চাই ভাল পাওঁ। জোনাক নিশা তৰা আৰু জোনৰ সৈতে যেতিয়া কথা পাতো, ঘন কুঁৱলীয়ে মোক আজিও সাৱটি ধৰে। চেক বুজি চুমাকি যায় জোনাকীজনীয়ে। জোনাকীজনীৰ কথা কওঁতে আজি বৰ হাঁহি উঠিছে জানা। আমি যে বহিছিলোঁ সেই দেৱদাৰুজোপাৰ তলত, তোমাৰ মনত আছেনে? তুমি জোনাকীজনীৰ কথা যে কিমান কোৱা, আৰু যে মই অভিমান কৰি কৈছিলোঁ মোকনো কিয় লাগিছে তুমি জোনাকীজনীকে তোমাৰ জীৱন সংগী কৰা। তুমি ৰঙা পৰি যোৱা, খঙত নে লাজত এদিনো বুজিব নোৱাৰিলো। আজি বৰষুণ জাকত হেঁপাহ পলোৱাই দিলোঁ। স্মৃতিৰ টোপালবোৰ বাগৰি গৈছিল মোৰ বুকুৰ মাজেৰে। বহু কথাই ক'বলৈ মন গৈছিল তোমাক, কিন্তু আজি তোমাৰ সৈতে সেই পুৰণি কথাবোৰ পতাৰ অৱকাশ আৰু নাই। এতিয়া মোৰ বুকুৰ মৌনতাৰ কোঠালিত ফাগুনে আহিব যায় বিষাদ সুৰীয়া ভায়লি। পয়া লগা শব্দই গ্ৰাস কৰিছে মন মগজু। বাৰু থাকক দিয়া এইবোৰ, আজিলৈ সামৰো দেই। শেষত তোমাৰ মেঘমল্লিকা।